মৰ্নিং মই ৰকনাথে আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো এতিয়া মই গৈ আছোঁ বৰ্তমান ক'ত গৈ আছোঁ আপোনালোকক মই ৰাস্তাত গৈ আছোঁ আপোনালোকে চাই থাকিব আৰু এতিয়া গৈ আছোঁ হিৰিম্বা বাথৌ থান তো চাই থাকিব তাত গৈ কেনে কি দেখাব পাৰোঁ যদি ভাল ভাল বস্তু দেখাব পাৰোঁ তেনেহ'লে মোৰো ভাল লাগিব তো মই দেখাব ট্ৰাই কৰিম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব ধন্যবাদ আৰু এনেকৈ আমি গৈ থাকিম তো আপোনালোকে চাই থাকিব বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে লাইকটোও কৰিব লাইক যদি কৰিব পাৰিছে আপোনালোকে ছাবস্ক্ৰাইবো কৰিব তো চাই থাকিব Everybody knows that I'm breaking down Everybody knows I ain't faking now Everybody knows my আৰু ৰাস্তাটো এনেকুৱা ভাল লাগি আছে নহয় ইমাচি থাকোঁ ন ইয়াৰ পৰাই বিয়া পাতিম বুলি মোৰ আশা আছে কিন্তু কি হয় নাজানো নিৰাশা নকৰিব তো চাই থাকিব ভিডিঅ'টো আৰু ইমান মৰম লগাকৈ নাচাব ভণ্টি প্ৰেমত পৰি যাম আকৌ আৰু এনেকৈ আহি পালোঁ আমি আৰু আপোনালোকক দেখাই আছোঁ এতিয়া ভিতৰত সোমাই কেনে তো চাই থাকিব ফাইনেলি হিৰিম্বা বাথৌ থানচালি আহি পালোঁ আৰু আপোনালোকক ভিতৰত সোমাই দেখাই আছোঁ আপোনালোকে বাহিৰৰ পৰাই চাই লওক মন্দিৰটো আৰু ভিতৰত সোমাই কেনে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু গাইছ আপোনালোকে চাওক না ভিউটো কি ধুনীয়া আপোনালোকে যদি অহা নাই তেনেহ'লে আহিব আৰু মোৰ বহুতে ভাল লাগিছে এনেকুৱা লাগিছে মই ইয়াতে থাকি যাওঁ নেকি আৰু আপোনালোকে চাব ইয়াতে ফুলৰে বাগিচা বেছি আৰু ভিতৰত যিমান ধুনীয়া তাতকৈ বাহিৰত বেছি ধুনীয়া আৰু ইমান মানুহ ন বহুত ভাল লাগি আছে আৰু আপোনালোকে আহিব ফেমিলিৰ লগত আহিব বেছি ভাল লাগিব আৰু যদি আপোনালোকৰ গাৰ্লফ্ৰেণ্ড আছে তেনেহ'লে গাৰ্লফ্ৰেণ্ডকো লৈ আহিব আৰু এতিয়া বৰ্তমান আকৌ মই আহি কেনে খালৰ বাৰতে বহিছোঁ ভাল লাগে এনেকুৱা জেগাত চব বহিছোঁ আৰু ইয়াতে চাই লওক আপোনালোকে পৰিৱেশটো একদম বহুত ধুনীয়া লাগিছে সঁচাকৈ ক'লোঁ মোৰ বহুত ভাল লাগিছে আহি কেনে যেতিয়া এই ঠাইটো পাইছোঁ মোৰ বেছি ভাল লাগিছে কাৰণ ইয়াতে বহুত মানুহ আছে আৰু নাজানো অলপ লাজ লাগি আছে বাৰু হ'লেও লাজ কৰি উপায় নাই কাৰণ লাজ কৰিলেতো একো কাম নহয় চ' এনেকৈ আপোনালোকক দেখাই আছোঁ আৰু মন্দিৰটো দেখাব ট্ৰাই কৰিম আপোনালোকক কেনেকুৱা লাগে আপোনালোকে জনাব আৰু চাই থাকিব ভিডিঅ'টো এই সৰু ভিডিঅ'টোৱে কি ঠিক ডাঙৰো হৈ যাব পাৰে ন কেৰেকি আহিছিল আৰু এতিয়া ভিতৰত গৈ দেখাই আছোঁ আৰু ভিতৰত আপোনালোকে চাওক না কি ধুনীয়া কি চাফা হয় আৰু বহুতে ভাল লাগে বাট মই ইমান ভিতৰলৈ নগ'লোঁ বাহিৰৰ পৰাই দেখালোঁ বাৰু আৰু ইয়াৰে ফুলবোৰ চাব আৰু পূৰা গ্ৰীনাৰী হৈ আছে সেইকাৰণে বেছি ভাল লাগি আছে আৰু ওচৰতে খালটো আছে আৰু এইখন বাগিচা এখন কিহৰ বাগিচা হয় মই নাজানো আৰু ইফালে চাওক না ভিউটো আপোনালোকৰ একদম চালিয়া আৰু চালিয়াই হয় আৰু আপোনালোকে চাওক মূৰ্তিকেইটা এইকেইটা মূৰ্তি হয় আপোনালোকক মই দেখাই আছোঁ অলপ চিনেমেটিক শ্বটত তো চাওক ভাল লাগিব আপোনালোকৰ বিশেষকৈ মই নামটো নাজানো নামটো চাবই নহ'ল বাট দেখাব ট্ৰাই কৰিছোঁ চ' দেখাইছোঁ আপোনালোকে যদি বুজিব পাৰিছে ভাল লাগিছে নহ'লে লাইকটো কৰিব নেক্সট টাইম আকৌ আহিম এতিয়া ঘৰলৈ গৈ আছোঁ আৰু ইয়াতে বহুত ফটো উঠিলোঁ আপোনালোকে চাব বিচাৰিলে ইনষ্টাগ্ৰামত যাব তো গাইছ ইয়াতে আহিলোঁ অহাৰ পিছত এটাই মোৰ বেয়া লাগিলে মানে এই ঘড়ীটো যে আছে হেলমেটত লাগি কেনে ফাটি গ'ল দেখিছে না এইটোৱে আৰু এতিয়া হিৰিম্বা বাথৌ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব কি দেখাব পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম আপোনালোকে খালি চাই থাকিব Losing time, I'm fading fast I just wanna make it last Try to let go of the past I close my eyes, embrace the blast Sleepless nights and headaches stack Restlessness to hell and back What's my purpose, what do I grab? A slippery surface, a heart attack And sometimes you just gotta believe There's something that'll give you relief There's something that'll have what you need What you need We're broken, it's tragic We're not all elastic But maybe আপোনালোকে চাইহে আছে লাইক কৰা নাই কমেণ্ট কৰা নাই আৰু লগতে ছাবস্ক্ৰাইবো কৰা নাই চব বেয়া লাগি আছে আপোনালোকে কৰিব দেই
একদম বহুত কষ্ট কৰি বনাইছোঁ ভাত চাত নোখোৱাকৈ লঘন দি হ'লেও মানে কেনেকৈ কষ্ট কৰি বনাইছোঁ ন আপোনালোকক দেখাব পাৰিলে নহয় দেখালোৱে হয় কিন্তু দেখাব নোৱাৰিলোঁ আৰু Yeah. Everybody knows that I'm breaking down. Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. Here I go. আৰু গাইজ এতিয়া মই গৈ আছোঁ জংঘলৰ মাজেৰে তো ক'ত গৈ আছোঁ আপোনালোকক দেখাইছোঁ আৰু এটা বস্তু আমি ভাবিছিলোঁ আমাৰ ইফালে এইবিলাক আছে কটি কৰে কিন্তু ইয়াতেও কটি কৰে এইবিলাক নেদেখাওঁ আৰু আপোনালোকক কিয়া ক'ত লেতেৰা এইবিলাক নহয় চাফাই হেল্ল' গাইজ গুড মৰ্ণিং মই ৰকনাথে আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে কোনোবা নতুনকৈ আহিছোঁ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু মৰম দি যাব আৰু ওচৰতে নদী এটা দেখি কেনে ৰখিলোঁ আৰু ৰখি কেনে দেখালোঁ আপোনালোকক ভিউটো তো কেনেকুৱা লাগিছে আৰু অলপ মডেল দিলোঁ ইয়াতে আৰু এতিয়া গৈ আছোঁ গৈ কেনে আমি এতিয়া পালোঁ মহিলাপাৰা মানে এই ঠাইটোত মই আহিছিলোঁ আৰু চিনিও পাওঁ সেইকাৰণে ভাল লাগিছে কাৰণ এটা চিনাকি ঠাই পাই গ'লোঁ আৰু এতিয়া মাইনাহঁতি ভণ্টিহঁতি ভাইটিহঁতি কলেজ স্কুলৰ পৰা আহি আছে আৰু মই ভিডিঅ' বনাই গৈ আছোঁ ঘৰলৈ চাওক না গাইজ ইয়াতে নদী মানে চৰি ইয়াতে খাল এটা পালোঁ মানে পুখুৰী চ' ইয়াত অলপ ৰখোঁ যিখিনি পাৰিছোঁ সেইখিনিৰে আৰু বনাই আছোঁ আৰু চাই থাকক আৰু আজি বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখিছোঁ দেই আৰু তাৰপৰা মানে আজি প্ৰায় এক্সাইটেড হৈ আছোঁ আৰু এটা আছে আমাৰ ইফালে বব মাৰ্লি হৈ যাত দেখিছে চুলি য়' চালিয়া আৰু পুখুৰী পাৰত এটা বতাহ এতিয়া গাত লাগে ন হ'ব আৰু সুৰে সুৰে যাবলৈ আৰু গাইজ ইয়াতে খালৰ পাৰত ৰখিলোঁ আৰু ৰখি কেনে অলপ বতাহ চতাহ খাই যাওঁ আৰু আজি কেনেকুৱা লাগি আছে একদম ভদ্ৰ যেন লাগিছে নেকি মই একচুৱেলি ভদ্ৰ নহয় বহুত অভদ্ৰ হয় কিন্তু কেমেৰাক অলপ ভদ্ৰ হ'ব ট্ৰাই কৰিছোঁ ন মোৰ হিষ্ট্ৰী আপোনালোকে যেতিয়া গম পাব তেতিয়া গম পাব আৰু গাই সঁচা কথা ক'লোঁ খালৰ পাৰত বহি কেনে এনেকুৱা ধুনীয়া লাগিছে ন আজি মানে দিনটো মানে বহুত ধুনীয়া লাগি আছে মানে বহুত ভাল লাগি আছে দেই সঁচাই ক'লোঁ আৰু মানে আজি অলপ মাথাটো অলপ প্ৰব্লেম হৈ আছে মানে অলপ ক্ৰেক হৈ আছে কাৰণ এটা কথা দুটা কৈ আছোঁ মানে ৰাতিপুৱা অলপ কিবা বেলেগ টাইপৰ কিবা বেলেগ হৈ গ'ল একো নাই জিৰ' হৈ থাকিব আৰু ইয়াতে বহোঁ আৰু আপোনালোকে আমাৰ লগত এনেকৈ ৰখি থাকিব চাই থাকিব মৰম দি থাকিব চেনাই দি থাকিব আৰু গাইছ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে একচুৱেলি ভিডিঅ'টো আৰু বনাব নোৱাৰিলোঁ কাৰণ এইকাৰণে নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলত নাছিলে চাৰ্জ আৰু লগত নাছিলে পাৱাৰ বেংক চ' কি কৰিব আৰু ময়ে মানুহটো বেটাৰী লৈ হৈ গৈছোঁ আৰু আপোনালোকক কি দেখাম সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিয়ে যাব নহ'লে নহয় মাক কচম কমলা পচন্দ মোৰ কি হৈ যায় ঠিক নাই দেই